আজি ভিডিঅ'টো কিছুমান সৰু সুৰা অভিজ্ঞতা, ভাড়াঘৰত থকা অভিজ্ঞতা। অকল মোৰ ক্ষেত্ৰতে নহয় বাৰু, মোৰে হৈছে বা এনেকুৱা নহয়, কিন্তু চবৰ ক্ষেত্ৰতে এইটোৱেই হয়। ভাড়াঘৰত যেতিয়া থাকে মানুহ, এটা পৰিয়াল, নানা ৰকমৰ জেগাৰ পৰা আহে মানুহবোৰ। একেটা বিল্ডিঙতে হয়তো 9টা 10টা 5টা এনেকুৱা ফেমিলি বাস কৰে, আৰু তেওঁলোকৰ মাজত হোৱা কিছুমান অভিজ্ঞতা তাৰমানে দেখিছোঁ, আৰু নিজৰ ক্ষেত্ৰত হৈছে বুলি নকওঁ, কিন্তু দেখিছোঁ, বহুতৰ ক্ষেত্ৰতে দেখিছোঁ। কিছুমান হৈছেও, নিজৰ ক্ষেত্ৰতো হৈছে। কোনোবা দিনা পানী খাবলৈ পানী নাই, কোনোবা দিনা দিনটো গা নোধোৱাকৈ পাৰ কৰিব লগা হৈছে। পানী আহিলে কাৰোবাৰ টেপ খুলিলে, কোনোবা ৰুমলৈ পানী নাযায়, আকৌ টেপটো বন্ধ কৰিব দিলে বন্ধ নকৰে। তাৰমানে মিলা প্ৰীতিটো নিবিচাৰে, বা আকৌ কাজিয়া লাগে, পূৰা কাজিয়া লাগি যাব। আকৌ কাৰোবাৰ ৰছী এডালত যদি মোৰে হওক বা বেলেগৰে হওক ৰছী এডালত মেলি দিলোঁ, কাপোৰ মোৰ বেছি কাপোৰ মই যদি মেলিলোঁ, বাপৰে, কাপোৰ কুচাই দি পিনি পেলাই দিব, কুচাই দিব, আকৌ তেনেকুৱা সকলো সমস্যা। আকৌ সেইজনী মানুহ নেক্সট দিনা আকৌ তেওঁ ইজনী ৰছীডালত দিবলৈ বাটটো নাথাকে। কাৰোবাৰ ক্লিপ এডাল যদি পৰিও আছিলে, ছাইডত ক'ৰবাত হেৰিও কৰি আছিলে, তাৰপৰা সেইডাল যদি আনি আৰু লগৰ এজনীয়ে যদি মেলি দিলে, লগতে কথা পাতি থাকিব, লগতে মিলি জুলি কথা পাতিব। আকৌ খন্তেকতে কি হয় নাজানো, সেই ক্লিপডাল যদি তেওঁ নিজৰ কাপোৰত মাৰি দিলে, লগৰজনীয়ে মাৰি দিলে, কিন্তু আৰু সেইটো কাজিয়া হৈ যাব। চুৰ, এবাৰতো চুৰ বুলিয়ে কৈছে এজনীক। আকৌ পিন্ধাক লৈও খাম খেলি হয়, বহুত পিন্ধাক লৈ খাম খেলি হয়। মাইকী মানুহবোৰৰ মাজত বেছি হয়, মতা মানুহবোৰৰ মাজত কিন্তু একোৱেই নহয়, তেওঁলোকে বহুত মিলি থাকে। কিন্তু মাইকী মানুহবোৰৰ কথা নাজানো, কিন্তু সিহঁতে বেছি মিলি থাকিব প্ৰথমতে। তাৰপাছত কি, আজি যদি ভাল কাপোৰ এযোৰ পিন্ধিলোঁ বা কোনোবাই পিন্ধিলে, নেক্সট দিনা আৰু তেওঁ কথা পাতিব, বা আমুক চাকৰি কৰে, ইমান ভিআইপি কাপোৰ পিন্ধিছে। আৰু কোনোবাই যদি মোক চব্জি অকণমান দিলে বা কিবা দিলে, বনাই কিবা দিলে, মই যদি বা আপোনাৰ চব্জিখন বহুত ধুনীয়া লাগিছে দেই, এইবোৰ মজা বনাইছে, এনেকৈ যদি নকওঁ, সেই খাটো জগ ক'বই লাগিব, প্ৰশংসা কৰিবই লাগিব। যিমান বেয়া লাগিলেও, দৰকাৰলৈ পেলাই দিছোঁ, তথাপিতো ক'ব লাগিব যে ভাল লাগিছে, আপোনাৰ চব্জিখন বহুত ভাল লাগিছে, এনেকৈ ক'ব লাগিব। নহ'লে নেক্সট টাইম চব্জি নিদিয়ে, আৰু বেলেগক ক'ব চব্জিখন দিলোঁ অকণমান, বা একো ৰিপ্লাই নিদিলে, ইমানেই মানে আজিকালিতো মই কৃত্ৰিমতাই হৈ পৰিছোঁ প্ৰায় তেনেকুৱা ক্ষেত্ৰবোৰত। চব ক্ষেত্ৰত নহয়, তেনেকুৱা ক্ষেত্ৰবোৰত মানুহক সুখী কৰা বা কাৰোবাৰ মিলি থাকিবলৈ বিচৰা ক্ষেত্ৰত মানে তেনেকুৱা হৈ পৰিছোঁ। কাৰণ কোনোবাই যদি মোক বা আগত ওলালে, তেতিয়া কওঁ বা মজা লাগিছে দেই, ধুনীয়া হৈছে, বহুত বগা হৈছে দেই আজিকালি। দৰকাৰ হৈছে যদি বেয়াই হৈছে, মুখত দাগে পৰিছে, মোৰতো দাগে পৰি আছে মোক। তাৰপৰা আৰু কিছুমানে যদি চব্জি অকণমান দিয়ে, বা কিবা দিলে আৰু কিবা বনালে অকণমান দিয়ে, বা মজা বনাইছে দেই, এনেকৈয়ে কওঁ। আৰু কাপোৰ পিন্ধিলে বা ভাল নালাগিলেও লাগে, সেইটো মোৰ দৰকাৰ নাই, কিন্তু বা মজা, ক'ৰ পৰা আনিলে, ইমান ধুনীয়া লাগিছে আপোনাৰ কাপোৰযোৰ, এনেদৰে মিলি থাকিবৰ কাৰণে এইকেইটা লাগিবই মানে ইয়াত। আৰু এটা মই একদম মনত ৰাখিবলগীয়া অভিজ্ঞতা, কোনোদিনেই পাহৰি নাযাওঁ। সেইটো হ'ল মোৰ ছোৱালীজনীৰ বাৰ্থডে'। মোৰ বাৰ্থডে'ত ওচৰৰে দুঘৰমান মানুহ মাতিছোঁ, এৰিব নোৱাৰা কেইঘৰমান মাতিছোঁ, আৰু বেয়া পাব বুলি ফোন কৰি মাতিছোঁ, মানে একদম 3বাৰ 4বাৰ ফোন কৰিছোঁ, আহিবই। তাৰপৰা মোৰ ছোৱালীজনীৰ লগত মই যাওঁ, ছোৱালীজনী লৈ যাওঁ, সিহঁতৰ গ'লে সিহঁতেও আহে, প্ৰায় মানে আমাৰ টাৰ্মছটো ভালেই। তাৰপৰা আহিলে, সিহঁতে খালে মেলিলে গ'ল, বা এনজয় কৰিলে। তাৰপৰা কমেও 3 দিনমানৰ পিছত তেওঁলোকৰ বাৰ্থডে' আছিলে, তেওঁলোকৰ ছোৱালীজনীৰ বাৰ্থডে' আছিলে। কিন্তু সেইটো বাৰ্থডে'লৈ প্ৰায় গোটেই মানুহ মাতিছে, কিন্তু আমাক নামাতিলে। কিয় বা নামাতিলে, আজি পৰ্যন্ত মই সেই কথাটোকে ভাবি থাকোঁ, কিয় নামাতিলে। বহুত বেয়া লাগিলে। মই আজি কৈ শান্তি পাইছোঁ, বিশেষকৈ বহুত শান্তি পাইছোঁ। মোৰ যিবোৰে গৈছে কৈছে, কি তোমালোকক নামাতিলে? মই আচৰিত পাইছোঁ, ওচৰতে কাষতে, কিন্তু আমাৰ ঘৰত নামাতিলে। আৰু এটা কাহিনী ক'ম হা, সেইটো মোৰ ক্ষেত্ৰত মই অলপ জড়িত আছোঁ বাৰু সেইটোতো। তাৰপৰা আমাৰ লগত ভাল মানুহৰ ঘৰ, সিহঁতৰ লগত বেছিকৈ হৈছে মানে। বিল্ডিঙত আমি 18 ঘৰ মানুহ আছিলোঁ তেতিয়া, আৰু বাৰ্থডে' পাতিছে মানে কি, আমাৰ বাৰ্থডে'বোৰ চেলিব্ৰেট আহে সিহঁতে, চবৰে বাৰ্থডে'লৈ মাতো, আহে, প্ৰতিঘৰ বাৰ্থডে' প্ৰতিঘৰে আহে। কিন্তু সিহঁতে এনেকুৱা কৰিলে মানে, সিহঁতে কাকোৱে নামাতিলে, চবৰ বাৰ্থডে'লৈ আহে, চবৰে বাৰ্থডে' কাকোৱে নামাতিলে। তাৰপৰা মানে এনেকুৱা হৈছে,
ফ্ৰণ্টত যিঘৰ মানুহ ৰুম আছে, ফণ্টা যিটো আছে ৰুম, সেই ৰুমটোৰ পৰা মাংস কাটিবলৈ কুটনাডোখৰ নিছে। তাৰপিছত নাৰিকল কাটিছে, সিহঁতৰ দাখন নিছে, মাংস কাটিবলৈ দাখন নিছে। তাৰমানে এনেকৈ মানে মাতিব বুলি ভাবি আছিলে বেচেৰা। তাৰপিছত বাহিৰা মানুহ মাতি আনি ডাঙৰকৈ পাতিলে, মানে বাৰ্থডেটো বহুত ডাঙৰকৈ পাতিছে। বাহিৰা মানুহ মাতি আনিলে, কিন্তু আমাৰ বিল্ডিং একঘৰ মানুহ নামাতিলে। আমাৰ বিল্ডিঙত নামাতে, যাৰ ঘৰৰ পৰা কুটনা আনিছে, মাংস কাটিবলৈ দা আনিছে, সিহঁতৰ মানুহকে নামাতিলে। আমাকনো ক'ত মাতিব? আমাৰ ঘৰলৈ কিন্তু প্ৰতিটো বাৰ্থডে খাই গৈছে দেই। আৰু ল'ৰা ছোৱালীক কৈছোঁ, আমি মানে গোটেইখন লগ হৈ পিনি জুমাকে চাইছোঁ আৰু কোন আহিছে কোন নাই অহা চাইছোঁ, বেয়াও লাগিছে। এয়া ভাড়াঘৰ তেনেকুৱা মানুহে আছে।